এয়া চাওক তামান্না মহন্ত মাকৰ দোকানখন ইয়াৰ পৰা গ'ল, ইয়াতে আছিল মাকৰ দোকানখন মোৰ সন্মুখতে, এতিয়া হেতাবাটা চাৰিআলিলৈ গ'ল। ডাঙৰ কথাটো কি হ'ল, তামান্নাৰ গাটো আজিকালি বেয়া হৈ থাকে আৰু তাই সেইকাৰণে জীৱনটোৰ প্ৰতি মানে তাই মোহ হেৰুৱাৰ নিচিনা হৈছে। এইকাৰণে মই কৈছোঁ যে এইবিলাক নহয় আৰু জীৱনত সুখ দুখ চবৰে থাকিব, নহয় জানো? কোন মানুহ আছে যাৰ জীৱনত দুখ নাই? মই তাক সেইটো বুজাইছোঁ। চবৰে জীৱনত দুখ আছে, সুখ দুখৰে ভৰা জীৱন। আৰু আমি কি কৰিছোঁ, দুখবিলাক এতিয়া কৈছোঁ, দুখবিলাক আমি পুৰি ছাই কৰিছোঁ আৰু সেই ছাইৰে এতিয়া বাচন মাজোঁ। দুখক একদম ছাই কৰি দিছোঁ, সেই দুখবিলাকক ছাই কৰি সেই ছাইৰে বাচন মাজি চিকচিকীয়া কৰি দিছোঁ। তেনেকুৱা আচলতে দুখ থাকিবই। হাঁহি হাঁহি জীৱন জীব লাগিব আৰু জীয়াই ৰাখিব লাগিব, গম পাইছা নাই? গতিকে চব মানুহৰ লাইফৰ কোনো